মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই ভিডিঅ'টোৰ জৰিয়তে বৰ্গৰ সংখ্যাৰ বিষয়ে কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম বিশেষকৈ আমি এই ভিডিঅ'টোত কেনেকৈ এটা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰিব পাৰি তাৰ পদ্ধতিবোৰৰ বিষয়ে আমি শিকিবৰ কাৰণে চেষ্টা কৰিম এতিয়া প্ৰথমতে আমি জানি লওঁ এটা সংখ্যাৰ বৰ্গনো কেনেকৈ উলিওৱা হয় বা এটা সংখ্যা বৰ্গ কাক কোৱা হয় কোনো এটা সংখ্যাৰ লগত আকৌ সেই সংখ্যাটো পূৰণ কৰিলে যি পূৰণফল পোৱা যায় তাকে সেই নিৰ্দিষ্ট সংখ্যাটোৰ বৰ্গ বোলে উদাহৰণস্বৰূপে 10ৰ বৰ্গ হ'ব 10ৰ বৰ্গ 10 পূৰণ 10 10 10 গুণ 100 এতিয়া আমি গম পালোঁ যে এটা সংখ্যাক আকৌ সেই সংখ্যাটোৰে পূৰণ কৰি যি পূৰণফল পোৱা যায় তাকে সেই নিৰ্দিষ্ট সংখ্যাটোৰ বৰ্গ বোলে এতিয়া আমি জানিব লাগিব আমি যে এই বৰ্গবিলাক যে উলিয়াওঁ এতিয়া বৰ্গবিলাক উলিওৱাৰ বা নিৰ্ণয় কৰাৰ কিছুমান পদ্ধতি আছে এই প্ৰথম পদ্ধতিটো হৈছে বীজগণিতীয় অভেদ ব্যৱহাৰ কৰি এতিয়া বীজগণিতীয় অভেদ বুলি কোৱাৰ লগে লগে ইয়াত আমাৰ দুটা সূত্ৰ এপ্লাই হ'ব পাৰে এটা হৈছে a + b হোল স্কোৱাৰ আৰু আনটো হৈছে a - b হোল স্কোৱাৰ এতিয়া a + b হোল স্কোৱাৰ সূত্ৰ আমি সকলোৱে জানো যে a + b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ প্লাছ টুৱাইচ ab প্লাছ b স্কোৱাৰ আৰু a - b হোল স্কোৱাৰ সূত্ৰ হৈছে a স্কোৱাৰ মাইনাছ টুৱাইচ ab প্লাছ b স্কোৱাৰ এতিয়া যদি আমি অভেদ ব্যৱহাৰ কৰিব লাগে আমি কেনেকৈ কৰিম চাওঁচোন প্ৰথমটো মই দিছোঁ 11 স্কোৱাৰ 11টো আমি এনেকৈ লিখিব পাৰোঁ 10 + 1 হোল স্কোৱাৰ এতিয়া ইয়াত আমি দেখা পাইছোঁ যে 10 + 1 লিখোঁতে ইয়াত 10টো হ'ব a আৰু 1টো হ'ব b অৰ্থাৎ 10 স্কোৱাৰ প্লাছ 2 × 10 × 1 প্লাছ 1 স্কোৱাৰ এইটো হ'ব 10 10 গুণ 100 যোগ 20 যোগ 1 অৰ্থাৎ 121 এতিয়া আমি গম পালোঁ যে 11ৰ বৰ্গ হৈছে 121 121 ইয়াৰ পিছত মই লৈছোঁ 9 স্কোৱাৰ 9টো আমি 8 + 1ও লিখিব পাৰোঁ বা 8 + 1 নিলিখি আমি এনেকৈ লিখিব পাৰোঁ 10 - 1 লিখিব পাৰোঁ 10 - 1 মানে হৈছে 9 ইয়াত aৰ মান হৈছে 10 আৰু bৰ মান হৈছে 1 a স্কোৱাৰ মানে হ'ব 10 স্কোৱাৰ মাইনাছ টুৱাইচ ab ইয়াত aৰ মান 10 আৰু bৰ মান 1 প্লাছ b স্কোৱাৰ মানে হৈছে 1 স্কোৱাৰ এতিয়া ইয়াৰ মান হ'ব 10 10 গুণ 100 বিয়োগ 20 যোগ 1 অৰ্থাৎ এইটো হ'ব 80 + 1 80 যোগ 1 এইটো হ'ব 81 81 এতিয়া আমি শিকিলোঁ যে বীজগণিতীয় অভেদ ব্যৱহাৰ কৰি কোনো এটা সংখ্যাৰ বৰ্গ কেনেকৈ নিৰ্ণয় কৰিব পাৰি এতিয়া এই অভেদ নিৰ্ণয় কৰি শিকাৰ পাছতেই আমি শিকিম এককৰ স্থানত কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 5 থাকে তাৰ বৰ্গ কেনেকৈ নিৰ্ণয় কৰিব লাগে এতিয়া এককৰ স্থানত 5 থাকিলে মই ইয়াৰ এটা সংখ্যা লৈছোঁ 25 আমি জানো যে 25ৰ এককৰ স্থানৰ অংকটো হৈছে 5 এতিয়া এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমি কি ধৰণে আমি কৰিম চাই লোৱা সকলোৱে এতিয়া ইয়াত প্ৰথমে আমি এই যিটো ইয়াৰ এককৰ স্থানৰ অংকটো বাদ দি যিটো অংক থাকিব বা ইয়াত এটাই আছে 25 এটা এককৰ স্থানটো বাদ দিলে থাকিলে 2 সদায় তাৰ লগত 1 এটা যোগ কৰি ল'বা তাৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব 3 2 + 1 3 এতিয়া আমি ইয়াত লিখিব লাগিব 2 × 3 তাৰ লগত আমি সদায় 100 পূৰণ কৰিব লাগিব আৰু যেতিয়া এককৰ স্থানত 5 থাকিব আমি এই গোটেই ৰাশিটোৰ লগত 25 এটা আমি সদায় এড কৰিব লাগিব যোগ কৰিব লাগিব এইটো হ'ব 2 3 গুণ 6 6 × 100 প্লাছ 25 অৰ্থাৎ আমি গম পালোঁ 600 প্লাছ 25 এতিয়া ইহঁতৰ যোগফলটো আমি কিমান পাম 625 অৰ্থাৎ 25 স্কোৱাৰ ইজ ইকুৱেল টু 625 এতিয়া মই আন এটা উদাহৰণ লওঁ 115 স্কোৱাৰ এতিয়া 115 বুলি কৈ দিয়াৰ লগে লগে ইয়াৰো এককৰ স্থানৰ অংকটো হৈছে 5
এতিয়া এই 5টো আঁতৰাই দিলে ইয়াত থাকিব 11 ইয়াত আমি লিখিম 11 ইনটু তাৰ পাছৰ অংকটো বা তাৰ পাছৰ সংখ্যাটো অৰ্থাৎ 11 ইনটু কি হৈ যাব 12 ইনটু 100 আৰু তাৰ লগত আমি যোগ কৰিব লাগিব 25 এতিয়া 11ৰ লগত যদি আমি 12টো ইনটু কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ আমি এইটো পাম 132 ইনটু 100 প্লাছ 25 এতিয়া হ'ব এইটো 13200 13,200 প্লাছ 25 অৰ্থাৎ আমি যোগ কৰিলে পাম 13,225 এতিয়া এককৰ স্থানত 5 থাকিলে কেনেদৰে কৰিব লাগে আমি সেই বিষয়ে কিছু শিকিলোঁ ভাবিছোঁ তোমালোকে অলপ যদি ভালদৰে মন দিয়া নিশ্চয় বুজি পাবা এতিয়া ইয়াৰ পিছতে আমি শিকিম দুটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত স্তম্ভ পদ্ধতি এতিয়া দুটা অংক বিশিষ্ট অংকৰ ক্ষেত্ৰত স্তম্ভ পদ্ধতিটো আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে আমি সেই বিষয়ে শিকি লওঁ এতিয়া সেই বিষয়ে শিকিবৰ কাৰণে দুটা অংকৰ ক্ষেত্ৰত ঠিক আছে মই এটা উদাহৰণ হিচাপে লৈছোঁ সংখ্যা 38 এই 38ৰে তোমালোকে মন ৰাখিবা যিটো বাওঁফালে থাকিব তাক x ধৰিবা আৰু সোঁফালে থকাটো তোমালোকে y ধৰিবা ইয়াত আমি এনেকৈ ধৰিবলৈ কৰিম x ইজ ইকুৱেল টু 3 আৰু y ইজ ইকুৱেল টু 8 এতিয়া আমি এই প্ৰশ্নটো কৰিবৰ কাৰণে এখন তালিকা ইয়াত ব্যৱহাৰ কৰিম আৰু এই তালিকাখনত আমি এনেদৰে লিখি ল'ম প্ৰথম স্তম্ভটো হ'ব x স্কোৱাৰ 2 নম্বৰ স্তম্ভটো হ'ব 2xy আৰু শেষৰটো হ'ব y স্কোৱাৰ এতিয়া এই প্ৰশ্নটোৰ ক্ষেত্ৰত x স্কোৱাৰ মানে হ'ব 3 স্কোৱাৰ 2xy মানে 2 ইনটু 3 ইনটু 8 আৰু লগতে y স্কোৱাৰ ইয়াত y মানটো যিহেতু আমি 8 পাইছিলোঁ আমি ইয়াত লিখি ল'ম 8 স্কোৱাৰ এতিয়া আমি ইয়াত দেখা পাইছোঁ যে 8 স্কোৱাৰ 8 8 গুণ 64 এতিয়া এইকেইটা আমি যদি পূৰণ কৰি দিওঁ 3 দুগুণ 6 6 8 গুণ 48 আৰু ইয়াত হৈছে 3 3 গুণ 9 এতিয়া প্ৰথমতে যিহেতু আমি যিটো y স্কোৱাৰৰ স্তম্ভ পাইছোঁ তাৰ এককৰ স্থানটো ফাৰ্ষ্ট আমি লিখি ল'ম ইয়াত এককৰ স্থানৰ হৈছে 4 এককৰ স্থানটো বাদ দিলে যিটো থাকিব 6 থাকিলে 6টো তাৰ বাওঁফালৰ স্তম্ভটোলৈ গুচি আহিব এতিয়া এই দুটা যোগ কৰিলে আমি পাম 54 এতিয়া 54ৰ ইয়াত বাঢ়িলে 4 থাকিলে 5টো আকৌ একেবাৰে বাওঁফালৰ স্তম্ভটোলৈ লৈ আনিব লাগিব এইটো হ'ব 9 পাছে 14 অৰ্থাৎ আমি গম পালোঁ যে 38 স্কোৱাৰ ইজ ইকুৱেল টু 1444 তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি শিকিলোঁ যে কোনো এটা সংখ্যাৰ বৰ্গ তিনিটা পদ্ধতিৰ সহায়ত আমি উলিয়াব পাৰিম প্ৰথমটো হৈছে বীজগণিতীয় অভেদ ব্যৱহাৰ কৰি ইয়াৰ পিছতে আমি শিকিলোঁ কেতিয়া এককৰ স্থানত 5 থাকিলে কিদৰে আমি উলিয়াব পাৰোঁ আৰু শেষৰটো আমি শিকিলোঁ স্তম্ভ পদ্ধতি ভাবিছোঁ তোমালোকে সকলোৱে নিশ্চয় এই পদ্ধতিটাৰ চালা আৰু ভালদৰে বুজি পাইছা ধন্যবাদ এনেদৰে আগলৈ তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা